জমদুৱাৰ আৰু চৰাইবিলত কাৰ্যকৰ্তাৰ সভা আছিলে আৰু মই ইয়াত উপস্থিত হৈছোঁ। মই কচুগাঁৱৰ পৰা আহিলোঁ। কচুগাঁও সমষ্টি ৰাইজে যোৱা BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হাৰাইছিলে আৰু আজি মই যিটো দেখিলোঁ সেই সময়ত যি শক্তি আছিলে ইয়াতকৈ দুগুণ শক্তি মই দেখিবলৈ পাইছোঁ। গতিকে কচুগাঁৱত আমাৰ বহুত বেছি ভোট বাঢ়িব আৰু জমদুৱাৰ সমষ্টিত যোৱাবাৰ BPFত ৰেওৰেৱাদা আছিলে, এতিয়া BPFত ৰেওৰেৱাদা নাই, তেখেত BJPলৈ আহিল। এতিয়া আমাৰ জিৰণ বসুমতাৰী বিধায়ক তেখেতে জমদুৱাৰৰে হয়। আমাৰ TCLCC চেয়াৰমেন VCDC তিনিটা দল AGP BJP আৰু UPPL চবেই মিলি পেলাই আজি যিটো কৰ্মী সভা ইয়াত হৈছে তাত মই দেখিবলৈ পালোঁ জমদুৱাৰ সমষ্টিত 70%তকৈ বেছি ভোট UPPLৰ কেণ্ডিডেট NDAৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰ তাত আহিব, এইটো নিশ্চিত হৈছে। গতিকে জমদুৱাৰ সমষ্টিত আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা বহুত উৎফুল্লিত হৈ আছে। আমাৰ আগন্তুক নিৰ্বাচনক লৈ পেলাই 3টা বছৰত যিখিনি উন্নয়ন হৈছে ইটোক লৈ পেলাই সকলো উৎফুল্লিত হৈ আছে, এটা ভাল পৰিৱেশত আছে। গতিকে জমদুৱাৰ সমষ্টিতো বহুত বেছি ভোট এইবাৰ আমাৰ প্ৰাৰ্থীজনে পাব, সেইটো নিশ্চিত। সকলৰ কেণ্ডিডেটজনে MCLA হাৰি গৈছিলে, খাম্ফা বৰগয়াৰী ডাঙৰীয়া, আৰু তেখেতসকলৰ ভিতৰতে বহুত কণ্ডল হৈ আছে। এতিয়ালৈকে তেখেতসকলৰ ভিতৰতে ঠিক হ'ব পৰা নাই আৰু সকলো সমষ্টিত হিচাপ কৰি যাওক তেখেতসকলৰ নেতাই নাই। এতিয়া সমষ্টিবিলাকত এজন দুজন আছে। আগতে দাদাগিৰি কৰি মানুহক ভয় খুৱাই দম দি কুটা কম্বল ভাগাই পইচা দি ভোট জিকিছিলে তেখেতসকলে যেতিয়া ক্ষমতাত আছিলে। এতিয়াতো আমাৰ চৰকাৰ আছে, তো আজি ইয়াত কোনো কুটা কম্বলৰ ৰাজনীতি নাই, কোনো দমাদমি ৰাজনীতি নাই। মৰম স্নেহ বিশ্বাস ভাল এটা পৰিৱেশ শান্তি নিৰাপত্তাৰ মাজত BTRৰ 35 লাখ জনসাধাৰণ আছে। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্লেছিং আছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াতে ব্লেছিং আছে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 24/7 আমাৰ অঞ্চলত শান্তি কৰি ৰখাৰ কাৰণে আমাক সদায় তেখেতে উপদেশ দি আছে, আমাৰ লগত একেলগে আছে। গতিকে আজি BTRৰ ৰাইজে এই এটা সুন্দৰ পৰিৱেশটো কোনো কাৰণত পাহৰি নাযায় আৰু সেইকাৰণে কোনো BPFৰ আগৰ নিচিনা প্ৰলোভন আগৰ নিচিনা ঠগ প্ৰবঞ্চনাৰ ৰাজনীতিত কোনো ইয়াতে ভুলতো তেখেতসকলৰ মানে এই কথাত ভুলি নাযায়, এই কথাটো নিশ্চিত হৈ গৈছে। চাং পাতা বুলি কয়, বুজিছেনে? আৰু হিন্দীত এটা আছে মুংগৰেলকে হাছিন চাপনে, এনেকুৱা বুলি কোৱা হয়। গতিকে বাকীখিনি আপোনালোকে বুজি লওক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো যাদুৰ লাঠি আছিলে সেইটো 2020 চনতে ভাঙি গ'ল। এতিয়া আৰু হাগ্ৰামা মহিলাৰী যাদু ইয়াত নচলে। আৰু ইয়াত আমাৰ যাদু চলিব, আমাৰ কথা চলিব। আমি ৰাইজক মৰম কৰোঁ, বিশ্বাস কৰোঁ, সন্মান কৰোঁ, ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। তেখেতৰ নিচিনা আমি মদ ভাং জুৱা দাদাগিৰি দুৰ্নীতি অপশাসন কৰিবলৈ ইয়াত অহা নাই। আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, ভাল এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আহিছোঁ, ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। এই কথাখিনি ৰাইজে বুজি পাইছে। সেইকাৰণে এইবাৰ আমাৰ কেণ্ডিডেট অকল বিজয় হোৱাই নহয়, বহুত অভিলেখ সৃষ্টি কৰি বিজয় হ'ব। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।